এমাউন্টৰ এটা ব্ৰেকিং নিউজ ওদালগুৰি চাউতালপাৰাত মহিলাৰ মৃতদেহ উদ্ধাৰ ওদালগুৰি জিলাৰ পানেৰী থানাৰ অন্তৰ্গত ভটিয়াচাং চাউতালপাৰাত মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য চোকাষ্টৰে হত্যা কৰা সন্দেহ মঙলবাৰে 2 বজাত ওদালগুৰি জিলাৰ পানেৰী থানাৰ অন্তৰ্গত ভটিয়াচাং চাউতালপাৰাৰ বাসিন্দা বাবুলাল মুণ্ডাৰ পত্নী চামেলি মুণ্ডাৰ মৃতদেহ উদ্ধাৰ হৈছে ঘটনাত প্ৰকাশিত মতে সোমবাৰে মৃত চামেলি মুণ্ডা ভাতৃ সুৰেশ মাহালীয়ে পিতা চহৰাই মাহালীৰ সৈতে নিশা আহাৰ গ্ৰহণ কৰাৰ পিছত নিজ চাংঘৰত শুই থাকে পিছদিনা তথা মঙলবাৰে ৰাতিপুৱা ভাতৃ সুৰেশ মাহালীয়ে বিছনাৰ তলত মৃত অৱস্থাত চামেলি মুণ্ডাৰ মৃতদেহ উদ্ধাৰ কৰে ঘটনাৰ খবৰ পোৱাৰ মাত্ৰকে পানেৰী আৰক্ষী বিষয়াসকল উপস্থিত হোৱাৰ লগতে জিলাখনৰ আৰক্ষী অধীক্ষকগৰাকীৰ লগতে সকলো উচ্চস্তৰীয় বিষয়া উপস্থিত হয় আৰক্ষী লোকসকলে দণ্ডাধীশগৰাকীৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি মুহূৰ্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰি চোকাষ্টৰে হত্যা কৰাৰ সন্দেহ কৰি অনুসন্ধান চলাইছে পানেৰীৰ পৰা নবীন চবৰ ৰিপৰ্ট অৰুণোদয় অসম চাদৰা ঢপোৱা আছিল আৰু খুন আছিল এটা আঙুলিটো কাটা আছিল পিছত মই তাক লৰাই নাই আৰু মানুহবিলাক মাতি আছিল তই ক'ত আছিলি তেতিয়া মই ইয়াতে কেইটা বজাত গম পাইছ তই মই 6টা বজাত তাৰপিছত তই কি কৰিলি মই মানুহবিলাক মাতি আনিলোঁ তই ৰাতি এনে চাউণ্ড টাউন শুনা নাই নাই কান্দা চাউণ্ড শুনা নাই নাই শুনা কেইটা বজাত ঘুমাইছ তই মই 9টা বজাত